নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া যে আমাৰ বঞ্জিতাৰ গা বেয়া বুলি কৈ আছিলোঁ, বসন্ত ওলাইছে হেনো। এয়া চাওকচোন, গোটেই পিঠিয়ে চিঠিয়ে মানে গোটেই গাটো। আৰু বসন্ত ওলালে কিবা কিবি খাওঁ খাওঁ লাগে। আমাৰ বঞ্জিতাও হেনো ৰঙালাওহে খাব মন গৈছে হেনো। মানে ৰঙালাওকেইটা কালি পৰহিৰ পৰা আগৰ পৰা চায়ে থৈছে হেনো। মানে ডাঙৰ ডাঙৰ হোৱা নাই, মোৰ ছিঙিবলৈ মন নাছিলে, কিন্তু ই খাওঁ খাওঁ বুলি কৈ থকাৰ কাৰণে আনিবলগীয়া হ'ল। আৰু এয়া মাথাটো অকণমান মালিচ কৰি দিছোঁ, বিষাইছে বুলি কৈছে, সেইকাৰণে মালিচ কৰি দিব দিছে, অকণমান মালিচ কৰি দিছোঁ। আৰু এতিয়া যাওঁ বলক ৰঙালাও বাৰীলে। এয়া এইফালে মোৰ তামোল গছ লগাই থৈ দিয়া আছে, মাজতে কচু চচু চব লগাই থৈছোঁ, আৰু লগতে ৰঙালাও কেপুলিমান দি থৈছিলোঁ। এইফালে ৰঙালাওকেইটা চাওকচোন কিমাননো ডাঙৰ হৈছে, বেছি ডাঙৰে হোৱা নাই। মানে বন্ধুসকল কি ক'ম আৰু, বেছিকৈ লগাও নাই। আৰু ডাঙৰ হ'লে মাজতে শিলগুটি বৰষুণ দিলে, শিলগুটি দিয়াৰ কাৰণে কিছুমানখিনি আগৰখিনি মানে বেয়া হৈ থাকিলে, গেলি থাকিলে। আৰু এইটোকে কাটি লৈ যাওঁ বুলি ভাবিলোঁ, এসাঁজ হ'লেও হ'ব যিহেতু। আৰু হেনো এনেকুৱা বসন্ত চসন্ত ওলালে কিবা কিবি খাব মন যায়, আৰু সেইবিলাক খাই দিলে ভাল হয় হেনো। সেইকাৰণে মানে যিটো খাব মন গৈছে সেই বস্তুটো খুৱাই দিব লাগে হেনো। এয়া চাওকচোন পিঠিয়ে চিঠিয়ে ওলাইছে। তো সেইকাৰণে এতিয়া ধুনীয়াকৈ মই লৈ যাওঁ, আৰু ধুনীয়াকৈ কাটি মেলি ভাজি বনাই ধুনীয়াকৈ খুৱাওঁ। আৰু এয়া এতিয়া মই ধুনীয়াকৈ এনেকৈ ৰঙালাওখিনি ফালি মেলি কাটি লৈছোঁ, লগতে আলু কেইটামান দি দিছোঁ। নহ'লে ইমান অকণমান ৰঙালাওটোনো কিটো হ'ব, সেইকাৰণে আলুকো দুটামান দি এনেকৈ ভাজি দিছোঁ ধুনীয়াকৈ। আৰু এইফালেতো শাকখিনি বনি হৈছেই অলৰেডি। আৰু লগতে আৰু এটা বস্তু খাওঁ খাওঁ লাগিছে বুলি কৈছে, সেই বস্তুটো হ'ল আটা। এয়া আটা এপেকেট দেখিছেনে? এই আটা পেকেটটো যে আমাৰ মানুহ মৰিল বুলি কৈছিলোঁ, আমি যেতিয়া লঘোণত আছিলোঁ তেতিয়া আমাৰ লগৰ মাকে দি থৈ গৈছিলে, কিন্তু আমি খোৱাই নাছিলোঁ। এয়া মই এতিয়া আটা মাৰি আছোঁ এনেকৈ। মই কিন্তু ইমান ভালকৈ নাজানো দেই আটা চাটা মাৰিবলৈ। তো সেইকাৰণে বঞ্জি আহি গ'ল, তই নাজানো দে মই মাৰি দিওঁ বুলি। এতিয়া সি ধুনীয়াকৈ বোলো দি দিলোঁ ময়ো, সি ধুনীয়াকৈ মাৰি আছে। এইফালে শাকো চাওকচোন, ডাওকৈ জুই জ্বলি একদম শাক সিজিলে। আৰু এতিয়া আটাখিনি বনাৰ ওপৰতহে কথা। আৰু ই ধুনীয়াকৈ মাৰিব জানো বুলি কৈছে। চাওকচোন ইয়াৰ এনেকৈ মাৰে নে নামাৰে আপোনালোকে কওকচোন। ৰুটি আৰু মানুহজনী অকণমান বেমাৰী হৈ আছে, তথাপিও উপায় নাই, কি কৰিবি। এয়া হেনো হেৰি কি কয় যে এইটো চিঙৰা বনাইছে হেনো। মই ভালকৈ নাজানো দেই। শাক অকণ উলিয়াবলৈ কৈছে মোক, ধুনীয়াকৈ আৰু উলিয়াই দিছোঁ এনেকৈ অকণমান। আৰু বন্ধুসকল, ৰঙালাও মোৰ শাকৰ ভিতৰত প্ৰিয় শাক। আপোনালোকৰ হয়নে নাই ক'বচোন। মই কিন্তু বহুত ভাল পাওঁ দেই। আৰু এনেকৈ শাক উলিয়াই দিলোঁ প্লেট এখনতে। আৰু এয়া হেনো চিঙৰা বনি আছে লাহেকৈ, আৰু এয়া শাকখিনি ভৰাই দিছে। মই কিন্তু নাজানো দেই কেনেকুৱা লাগিব খাব, কিন্তু যেনেকুৱাই লাগক ঘৰত বনাই খোৱা এটা বেলেগকৈ ইণ্টাৰেষ্ট। আৰু আমাৰ চাওকচোন এই ষ্টিল কাঁহী আৰু বৌচুঙা। আপোনালোকে এনেকুৱা ষ্টিল কাঁহীত আৰু বৌচুঙাৰ পৰা বেলি পেলাই এটা খাই পাইছেনে ক'বচোন, জনাবচোন দেই ৰাইজ। আৰু এইয়া হেনো চিঙৰা, এইটো কেনেকৈ যে বনিছে আৰু দেই। চিঙৰা চেহেৰাই নাই যে, ৰাখিবই নাপায় নেকি? এতিয়া উলিয়াই দিলোঁ চিঙৰাত ভৰাবলৈ। চিঙৰা বনিছে চা, ঘৰৰ চিঙৰা। এইটো মই মাৰিছোঁ মাথাটো, এইটো মই মাৰিছোঁ মুখখন। এইকেইটা সি মাকেইটা চা, কিবা খাই পেলাই বহি থকা গঙাই টপাকেইটা কথা দেখিবা যে। তেল গৰম হৈ গৈছে এইফালে তেলত দিম এতিয়া ধুনীয়াকৈ। জলদি বনাম, মোৰ ভোক লাগিছে। আৰু ৰঙালাও শাক তাতে পুৰি গ'লগৈ। হ'লে নমাব, ক'ত নমাম। এয়া বন্ধুসকল, এইফালে বনি গৈছে চিঙৰা ধুনীয়াকৈ, কিন্তু পুৰিও গৈছে অলপ। একো নাই দে, আৰু ঘৰত বনোৱা বস্তু এনেকুৱা হয় অলপ চলপ। আৰু খাই চালেহে গম পাম আৰু টেষ্টিটো কেনেকুৱা হ'ব, ভাল হ'বনে বেয়া হ'ব। নিশ্চয় ভালেই হ'ব, বেয়ানো কি হ'ব। কিন্তু হ'লেও আৰু ইমান এটা পাৰফেক্ট নহয় যেতিয়া, কেনেকুৱা লাগিব খাই চালেহে গম পাম। এইয়া এইফালে বনি আছে পুৰি। মই ভাবিছিলোঁ শুকান ৰুটি বনাম, কিন্তু ই ক'লে যে তেলত পুৰোঁ। দে আৰু যি হ'লে চলিও যায় মোৰ এনেও। বন্ধুসকল, ফাইনেলি আমাৰ খোৱাৰ পুৰি আৰু ৰঙালাও শাকৰ লগত খোৱা ৰেডি হৈ গ'ল। আমাৰ নো উঠি গ'ল, শুই আছিলে ই। হাই কৈ দিয়া, হাই কৈ দিয়া নো। নকোৱা, মাথা খজুৱাই গৈছে। মই লৈছোঁ 7খন, তই কেইখন ল'লি? অকল 2খন। ৰঙালাও শাকৰ লগত মই লৈছোঁ দাবা। আৰু ৰঙালাও শাক একো নিদিলেও ভালে লাগে বাৰু। সেনেকৈ খাই নেকি?
খুৱাই নাই দিয়া পাপা দিয়া চাহ খাং গৈছে দুবাৰ খাই আছে ধুমা ধুম টেক্সি বা নিচিনা ভৰাব বিচাৰিছে এনেকৈ নাখায় শাকটো যে ৰুটি খাব বেয়া পায় আকৌ চুৰি কিনে খাইছে